এয়া যাব ওলাইছোঁ সৰস্বতী পূজা আৰু মনো একেবাৰে সাজি কাচি ফটো উঠিব ৰেডি হৈছে আৰু এয়া ফটো উঠিব আহিছে লাও চাঙিৰ তলত এয়া পিছফালে আৰু মই এয়া যাব ওলাই আহিলোঁ বাটলৈ এয়া গুণ ক'লাত আৰু এয়া পম্পী এতিয়া আমি খোজকাঢ়ি কাঢ়িয়ে যাম যিহেতু ওচৰতে হয় LP স্কুল এখন আছে তাতে যাম আমি এয়া মুনুক ল'ব দিছোঁ গুণগুণক পম্পীক ল'ব দিছোঁ এয়া দুধনা আৰু তিনিওটা যাই আছোঁ আৰু পম্পী আৰু মুনুক কেনেকুৱা লাগিছে কমেণ্ট কৰিব নাপাহৰিব এয়া পামেই আৰু বেছি নাই এয়া আহি পালোহি আমি আৰু আহি পাত ইমান বেছি দেৰি হ'ল যে ইয়াৰ কণ ল'ৰা ছোৱালীবোৰ খাই বৈ ঘৰলৈ গ'ল আৰু বাকী আছে কেৱল ৰান্ধনি বিলনি এইখিনিহে আৰু আমিও এতিয়া খাই বৈ ঘৰলৈ যাম আৰু দুখনমান ফটো উঠিছিলোঁ সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এয়া এতিয়া মই একেবাৰে যাম ৰাতিৰ সাজলৈ যিহেতু আজি সৰস্বতী পূজা হয় ভাবিছোঁ নিৰামিষ এখন কিবা বনাওঁ এয়া মই কাটিব লৈছোঁ বেঙেনাখিনি একেবাৰে পাতল কৰি কাটি লৈছোঁ এনেকৈ দীঘলীয়া কৰি আৰু এইখিনি মই কেনেদৰে ভাজোঁ আৰু কি কৰোঁ চাবৰ বাবে ভিডিঅ'টো শেষলৈ চাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যদিহে ভাল পালে আপোনালোকে এনেদৰে ট্ৰাই কৰিব এইটোতো নজনা বস্তু নহয় সকলোৱে জানে তথাপিতো এনেদৰে খাই কেনে পালে জনাব নিৰামিষভাৱে মাছ মাংস নহ'লে একেবাৰে ধুনীয়াকৈ চলি যায় এয়া পিঁয়াজ আৰু জলকীয়া অকণমান কাটি লৈছোঁ মই আৰু এইখিনিও কি বনাওঁ চাবচোন আৰু ইয়াত মই হালধি নিমখ আনি লৈছোঁ আৰু এইখিনি বেচন মিক্স কৰি ল'ম আনফালে দেখিছে মই কেৰাহীটো পাতি থৈছিলোঁ তেলখিনি গৰম হ'বৰ বাবে আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম মই এয়া মোৰ হৈ গ'ল মিক্স কৰা আৰু অকণমান নিমখ দি দিছোঁ কম হোৱা যেন পালোঁ এয়া ৰেডি আৰু এতিয়া বনাব লৈছোঁ মই সেইখিনি পিঁয়াজি ঘৰতে যদি আপোনালোকে পিঁয়াজি বনাব খোজে এনেদৰে ট্ৰাই কৰিব একেবাৰে সহজ হয় আৰু প্ৰায় হৈছে এইখিনি ৰঙচুৱা হৈ আহিছে এইখিনি মই ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ যদি আপুনি মন কৰে ইয়াত মিঠাতেলো দিব পাৰে এয়া হৈছে প্ৰায় ৰঙচুৱা হৈ আহিছে আৰু এইখিনি মই এতিয়া নমাই ল'ম এয়া দেখিছেনে দেখিবলৈ ধুনীয়া হৈছে আৰু এইফালে যে বেঙেনাখিনি কাটিছিলোঁ এইখিনিও মই এনেদৰে বেচনত ভাজি ল'ম এয়া একেবাৰে চিম্পুল ৰাতিৰ সাজৰ বাবে বেছি প্ৰয়োজনো নহয় ভাতকেইটা খায়ো ভাল লাগে মাছ মাংসৰো প্ৰয়োজন নহয় এয়া বেঙেনাখিনিও প্ৰায় হৈছে যিহেতু ৰিফাইন তেল অকণমান বগা হৈ থাকে এয়া যদি আপুনি অকণমান কাঢ়াকৈ খাব খোজে কাঢ়া কৰিও ল'ব পাৰে মই সিমান এটা কৰা নাই মিডিয়াম চাইজত ৰাখিছোঁ এয়া ৰেডি আৰু ইয়াৰ লগতে মই ভাজি ল'ম পাপৰ এখনো এয়া এনেদৰে গোটেইখিনি পাপৰ এনেদৰে ভাজি ল'ম মই আৰু এয়া ৰেডি ৰাতিৰ সাজৰ বাবে এতিয়া মই এয়া ভাতৰ লগত খাব লৈছোঁ লগত লৈছোঁ দালি জলকীয়া এটা নেমু এপিচ আৰু এয়া পিঁয়াজিখিনি লৈছোঁ বেঙেনা ভাজি আৰু পাপৰ এনেদৰে এতিয়া ৰাতিৰ সাজ খাই দিম আৰু যদিহে আপুনি বিচাৰে ইয়াত অকণমান জলফাই আচাৰো ল'ব পাৰে মই নেমু থকাৰ বাবে জলফাই আচাৰ নল'লোঁ এয়া বিৰাটে টেষ্টি লাগিছে খাই যদি আপুনি বিচাৰে দালিখিনিত অকণমান ধনিয়া দিব পাৰে আৰু এতিয়া মই ইয়াতে জলকীয়াটো একেবাৰে পিটিকি দেখিছেনে জ্বলা কৰি দিছোঁ ভাতখিনি একেবাৰে জ্বলা টেঙা আহা বিৰাটে টেষ্টি হৈছে
আৰু এইখিনি যে বেঙেনা ভাজিখিনি খাবলৈ বিৰাটেই টেষ্টি হৈছিল। পিঁয়াজিখিনিতো একেবাৰে মৰমৰীয়া। এনেদৰে ভাতখিনি খাই ল'ম মই। ভিডিঅ'টো কেনে পালে জনাব নাপাহৰিব কিন্তু। আকৌ এবাৰ সকলোকে ক'লো, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। তেতিয়াহে ভিডিঅ'বোৰ বনাই ভাল লাগিব, নহ'লে কিন্তু বেয়া পাওঁ আপোনালোকক। আজিলৈ বাই বাই। আৰু নতুন নতুন ভিডিঅ' লৈ আহিছোঁ, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।